নমস্কাৰ সত্য এণ্ড সাগৰিকা ইউটিউব চেনেললে মই সাগৰিকাই আপোনালোকক বহুত স্বাগতম জনাইছো। পাৰিজাত ফুল আপোনালোকে নিশ্চয় দেখিছে চাগে, কিন্তু পাৰিজাত ফুলৰ যে বহুত গুণাগুণ আছে আপোনালোকে জানেনে বাৰু? পাৰিজাত ফুলক ইংলিছত কোৱা যায় নাইট কুইন আৰু হিন্দীত ব্ৰহ্মকমল বুলি কোৱা যায়। বাস্তুশাস্ত্ৰ মতে ব্ৰহ্মকমল মানে পাৰিজাত ফুলক যদি ঘৰৰ ব্ৰহ্মস্থানত লগোৱা যায় তেতিয়া বাস্তু দোষবিলাক দূৰ হয়। এই ফুলটোৰ ঔষধি গুণ হ'ল এই ফুলটোক শুকুৱাই পেলাই কেঞ্চাৰ ৰোগৰ কাৰণে ব্যৱহাৰ কৰা যায় আৰু ইয়াৰ পৰা যোনটো পানী ওলায় সেই পানীটো খালে ইমিউনিটি পাৱাৰ ষ্ট্ৰং হয়। শাস্ত্ৰৰ ফালৰ পৰা যদি আমি চাওঁ তেতিয়া হেনো এই ফুলটোক যদি আমি ঘৰৰ দৰজাৰ ওপৰত ওলমাই থওঁ তেতিয়া কুদৃষ্টি ঘৰখনৰ ওপৰত নপৰে। আগতে এই ফুলটো হিমালয় পৰ্বতৰ ওপৰত পোৱা গৈছিল, কিন্তু বৰ্তমান সময়ত এই ফুলটো য'তে ত'তে পোৱা যায়। আৰু এইটো কোৱা যায় পাৰিজাত ফুলটোক বেচা বা কিনা নাযায়, মাত্ৰ উপহাৰ স্বৰূপেহে দিব পাৰি। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি পেলাই অল কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে পাই যায়। আন এটা ভিডিঅ' সৈতে আকৌ লগ পাম, তেতিয়ালৈকে আহিছোঁ, নমস্কাৰ।